মৰমৰ শিক্ষাৰ্থীসকল, ইয়াৰ আগৰ পাঠটোত তোমালোকে আমাৰ পৰিয়াল শীৰ্ষক পাঠটোৰ বিষয়ে কিছু কথা জানিব পাৰিলা। এতিয়া মই যেটো পাঠ আৰম্ভ কৰিম পৰিবেশ বিষয়ৰ, এই পাঠটোৰ নাম হৈছে আমাৰ ঠাইখন আৰু চুবুৰীয়াসকল। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমাৰ পৰিয়াল মানে তোমালোকে পৰিয়ালটোৰ ভিতৰত আবদ্ধ হৈ আছিলা। আৰু পৰিয়ালটোৰ পৰা ওলাই যোৱাৰ লগে লগে অৰ্থাৎ তোমাৰ চৌপাশে কি আছে, তোমাৰ চুবুৰীটো আছে বা সেই চুবুৰীটোত থকা বিভিন্ন ধৰণৰ বস্তু আছে। এতিয়া আমাৰ চুবুৰীটোতনো কি কি বস্তু থাকিব পাৰে সেই বিষয়ে তোমালোকে জনাটো আৱশ্যক। গতিকে আমি চাওঁ আহাচোন, আমি বাস কৰা চুবুৰীটোত কি কিনো বস্তু ঘাইকৈ থাকে। এতিয়া উদাহৰণ স্বৰূপে আমাৰ আশে পাশে থকা পৰিৱেশত আমি কি দেখা পাওঁ, নৈ দেখা পাওঁ। প্ৰায় কিছুমান ঠাইৰ ওচৰে পাজৰে এখন নৈ বৈ যায়। এতিয়া আমি নৈ মানেনো কি সেই কথাটো জানিব লাগিব। নৈ মানে হৈছে যে পৰ্বত পাহাৰৰ পৰা এক জলৰাশি বৈ আহি পৰ্বত পাহাৰৰ পৰা উৎপত্তি হৈ সেই পানীভাগ বিভিন্ন ঠাইৰ মাজেদি বৈ আহি শেষত গৈ ই সাগৰ বা মহাসাগৰত মিলিত হয়হি। অৰ্থাৎ তোমালোকক ইয়াত মই ছবিত নৈ এখনৰ আকৃতিনো কেনেকুৱা হ'ব পাৰে বা নৈখননো কেনেকৈ বৈ আহে সেই বিষয়ে তোমালোকক দেখুৱাম। শিক্ষাৰ্থীসকল, তোমালোকে নৈ মানে কি গম পালা। এইবাৰ আমাৰ চৌপাশে থকা আন এটা বস্তু হ'ল বা আন এটা বস্তুৰ অস্তিত্ব হ'ল কি, বিল। বিল মানেনো কি? বিল হৈছে এক জলাশয়। কিন্তু এই জলাশয়বিধ কেনেধৰণৰ হয় ঘাইকৈ, যে যাৰ চাৰিওফালে স্থলভাগে ঘেৰি থাকে। আৰু বিলবোৰ সাধাৰণতে কেনেকুৱা হয়, দ হয়। আৰু সাধাৰণতে ইয়াৰ আকৃতি বহল হয়। আৰু বিলবোৰ সাধাৰণতে নিজে সৃষ্টি হয়, প্ৰকৃতিত নিজে সৃষ্টি হোৱা এক জলাশয়, বিশেষ ধৰণৰ জলাশয়। গতিকে তোমালোকে গম পালা যে যি পানীভাগ দ আৰু বহল নিজে নিজে সৃষ্টি হয়, তেনেকুৱা জলাশয়কে আমি বিল বুলি কওঁ। এতিয়া মই তোমালোকক বিল এখন কেনে হ'ব পাৰে সেই বিষয়ে এখন ছবি দেখুৱাম। শিক্ষাৰ্থীসকল, এইবাৰ আহিল পাহাৰ। আমাৰ চুবুৰীটোত থকা বিভিন্ন বস্তুৰ মাজত আন এবিধ বস্তু হৈছে কি, পাহাৰ। যিবোৰ ধুনীয়া সেউজীয়া ৰঙৰ, তোমালোকে নিশ্চয় প্ৰাকৃতিক দৃশ্য আঁকোতে পাহাৰৰ ছবি আঁকা। পাহাৰনো আচলতে কি? পাহাৰ হৈছে যিবোৰ পৰ্বততকৈ সৰু আৰু ভূপৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা ওখ ঠাই। তোমালোকে নিশ্চয় গম পাইছা পাহাৰৰ আকৃতি কেনেকুৱা, ধৰিব পাৰিছা চাগৈ মই কি কৈছো। কিন্তু ইয়াত তোমালোকক মই পাহাৰৰ ধুনীয়া ধুনীয়া ছবি কেইখনমানো দেখুৱাম। শিক্ষাৰ্থীসকল, এইবাৰ আমি আমাৰ চুবুৰীটোত থকা আন এবিধ বস্তু ৰাজহুৱা পুখুৰীনো কি সেই বিষয়ে জানো আহাচোন। ৰাজহুৱা পুখুৰী হ'ল এনে এক ধৰণৰ জলাশয়, যিবিধ জলাশয় কৃত্ৰিমভাৱে সৃষ্টি কৰা হয় আৰু এই জলাশয়বিধ আবদ্ধ হয়। অৰ্থাৎ ইয়াৰ কেওকাষে তাৰমানে মাটিয়ে এনেকে কি হৈ থাকে, আবদ্ধ হৈ থাকে, অৰ্থাৎ বন্ধ হৈ থাকে। আৰু ই বিলতকৈ সৰু, অৰ্থাৎ পুখুৰীক সাধাৰণতে সৰু জলাশয় বুলি
কোৱা হয়। ইয়াত তোমালোকক মই পুখুৰীনো দেখিবলৈ কেনেকুৱা সেই বিষয়ে ছবি দেখুৱাম। শিক্ষাৰ্থীসকল, এতিয়া মই তোমালোকক আমাৰ চুবুৰীটোত থকা আন কেইটামান উল্লেখযোগ্য দিশৰ বিষয়ে কম। অৰ্থাৎ আমি ঘৰত যেনেকৈ ভগৱানক পূজা অৰ্চনা কৰো, ভগৱানক নাম কীৰ্তন কৰো, ঠিক তেনেকৈ আমাৰ চুবুৰীটো ভগৱানক পূজা অৰ্চনা কৰিবলৈ বা ভগৱানৰ নাম কীৰ্তন কৰিবলৈ কিছুমান বিশেষ ধৰণৰ ঠাই আছে। তেনে এবিধ ঠাই হৈছে নামঘৰ। নামঘৰত মানুহে ভগৱানক নাম কীৰ্তন কৰে বা ভগৱানক চিন্তা কৰে আৰু ঘাইকৈ হিন্দু ধৰ্মাৱলম্বী লোকে বা বৈষ্ণৱ সকলে নামঘৰলৈ যায়। ইয়াত মই তোমালোকক নামঘৰৰ কেইখনমান ছবি দেখুৱাম, যাৰ পৰা তোমালোকে ধাৰণা কৰিব পাৰিবা নামঘৰত মানুহে ভগৱানক কেনেকৈ নাম কীৰ্তন কৰে। এইবাৰ তোমালোকক মই মছজিদৰ বিষয়ে ক'বলৈ ওলাইছো। মছজিদত ঘাইকৈ ইছলাম ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা বা ভগৱান, যাক তেওঁলোকে আল্লাহ বুলি কয়, আল্লাহক তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ যায় বা তেওঁলোকে উপাসনা কৰিবলৈ যায় আৰু তেওঁলোকে সমজুৱাভাৱে লগ হৈ তাত একেলগে ভগৱানক প্ৰাৰ্থনা কৰে। তোমালোকক মই ইয়াত মছজিদ দেখাত কেনেকুৱা, ইয়াৰ ভিতৰখননো কেনেকুৱা, বাহিৰৰ পৰা মছজিদ নামঘৰতকৈ অলপ বেলেগ নেকি, সেই বিষয়ে তোমালোকক দেখুৱাম কেইখনমান ছবিৰ সহায়ত। শিক্ষাৰ্থীসকল, ইমান পৰে তোমালোকে নামঘৰ আৰু মছজিদৰ বিষয়ে জানিলা। এইবাৰ তোমালোকক মই গীৰ্জাৰ বিষয়ে কম। গীৰ্জা হল এনে এক ধৰণৰ ঠাই য'ত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা ভগৱান যীশুক প্ৰাৰ্থনা কৰিবলৈ যায়। আমি যেনেকৈ ভগৱানৰ আগত চাকি দিওঁ, বন্তি দিওঁ, ধূপ জ্বলাওঁ, তেওঁলোকে তেনেকৈ কেণ্ডেল বা মমবাতি জ্বলাই যীশুক পূজা অৰ্চনা কৰে বা যীশুৰ বিষয়ে তেওঁলোকে ভাবে বা চিন্তা কৰে। ইয়াত তোমালোকক মই গীৰ্জা দেখাত কেনেকুৱা আৰু গীৰ্জালৈ গৈ মানুহে কেনেকৈ ভগৱানৰ চিন্তা কৰে সেই বিষয়ে কেইখনমান চিত্ৰ দেখুৱাম। তোমালোকে গীৰ্জা কেনেকুৱা গম পালা। এইবাৰ আন এক ধৰণৰ উপাসনাস্থলী, যাৰ নাম হৈছে গুৰুদ্বাৰ। গুৰুদ্বাৰতনো ঘাইকৈ কোন যায়? শিখ ধৰ্মাৱলম্বী লোকসকল বা শিখসকলে গুৰুদ্বাৰত তেওঁলোকৰ ভগৱানক পূজা কৰিবলৈ বা নাম কীৰ্তন কৰিবলৈ যায়। আৰু গুৰুদ্বাৰ দেখাত কেনেকুৱা, ইয়াৰ ভিতৰতনো তেওঁলোকে কেনেকৈ ভগৱানক পূজা অৰ্চনা কৰে বা নাম কীৰ্তন কৰে সেই বিষয়ে তোমালোকক মই কেইখনমান ছবি দেখুৱাম আৰু তোমালোকে মই আশা কৰিছো নিশ্চয় ভাল পাবা। পাঠটোৰ পৰৱৰ্তী অংশ ইয়াৰ পিছৰ ভিডিঅ'টোত বৰ্ণনা কৰা হ'ব। ধন্যবাদ।